সকলোলৈকে নমস্কাৰ জনাই আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি আমি আলোচনা কৰিম আয়ৰ চক্ৰীয় প্ৰবাহৰ ধাৰণাটো। সেই ধাৰণাটো পঢ়াৰ আগতে আমি সৰু কিছুমান আনুষংগিক কথা জানি ল'ব লাগিব, যাৰ ফলত আমি আয়ৰ চক্ৰীয় প্ৰবাহৰ বিষয়ে বুজাত অকণমান সহজ হ'ব। হ'লে আমি জানিব লাগিব অৰ্থনীতিতনো কিমানটা খণ্ড আছে, প্ৰবাহনো কি হয়, এইবোৰৰ বিষয়ে আমি জানি ল'ব লাগিব। ঠিক আছে, এতিয়া সমষ্টিবাদী দৃষ্টিকোণৰ পৰা অৰ্থনীতিৰ যোনবোৰ খণ্ড, সেই খণ্ডসমূহ সাধাৰণতে 4টা ভাগত বিভক্ত কৰা হয়। সেই খণ্ডসমূহ হৈছে ঘৰুৱা খণ্ড বা গৃহখণ্ড, উৎপাদনী খণ্ড বা প্ৰতিষ্ঠান, চৰকাৰী খণ্ড আৰু বৈদেশিক খণ্ড হৈছে এইকেইটা। এই 4টা খণ্ড অৰ্থনীতিত থাকে। এই ঘৰুৱা খণ্ডৰনো কাম কি? ঘৰুৱা খণ্ডই কি কৰে? উৎপাদনী ক্ষেত্ৰলৈ যিবোৰ উৎপাদনৰ উপাদান, সেই উৎপাদনৰ উপাদানসমূহ যোগান ধৰে। হ'ল। উৎপাদনী খণ্ডই কি কৰে? উৎপাদনী খণ্ডই ঘৰুৱা খণ্ডৰ পৰা যিবোৰ উৎপাদনৰ উপাদান পায়, সেইসমূহ উৎপাদন কৰে। চৰকাৰী খণ্ডৰ কাম হ'ল কি কৰিব? এখন দেশৰ আইন শৃংখলা ৰক্ষা কৰিব, প্ৰতিৰক্ষাৰ যিবোৰ কাম কাজ সেইবোৰ তেওঁলোকে চৰকাৰী খণ্ডই কি কৰে? সম্পাদন কৰে। আনটো খণ্ড হৈছে বৈদেশিক খণ্ড, যিটোৱে কি কৰিব? দেশত হোৱা যোনখিনি আমদানি ৰপ্তানি, সেই আমদানি ৰপ্তানিসমূহ এই বৈদেশিক খণ্ডৰ লগত জড়িত হৈ থাকে। ঠিক আছে, এতিয়া আমি জানিব লাগিব প্ৰবাহ বা প্ৰকৃত প্ৰবাহ বুলিলে আমি কি বুজো। কুৱেশ্যনটো এই ধৰণে হ'ব পাৰে যে প্ৰকৃত প্ৰবাহ বুলিলে কি বুজা? উত্তৰত তেতিয়া হ'ব, যেতিয়া এখন দেশৰ উৎপাদিত দ্ৰব্যসমূহ আৰু সেৱাসমূহ অৰ্থনীতিৰ এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ প্ৰবাহিত হয়, তেতিয়া তাক প্ৰকৃত প্ৰবাহ বোলা হয়। বুজি পাইছানে? দেশখনত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাখিনি কি হয়? এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ প্ৰবাহিত হোৱাকে প্ৰকৃত প্ৰবাহ বুলি কোৱা হয়। খণ্ডকেইটা হৈছে এইকেইটা, ঘৰুৱা খণ্ড, উৎপাদনী খণ্ড, চৰকাৰী খণ্ড, বৈদেশিক খণ্ড। এই খণ্ডসমূহৰ যোনখিনি দ্ৰব্য আৰু সেৱা উৎপাদন হ'ব, এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ যোনটো গতি কৰিব, তাকে প্ৰবাহ বুলি ক'ব, প্ৰকৃত প্ৰবাহ বুলি ক'ব। ঠিক আছে, এতিয়া আমি জানিব লাগিব যে মুদ্ৰাগত প্ৰবাহ বুলিলেনো কি বুজো। হ'ল, ইয়াত কি লিখা আছে? যেতিয়া অৰ্থনীতিত উৎপাদন হোৱা দ্ৰব্য আৰু সেৱাখিনিক মুদ্ৰাৰ মাধ্যমত বিনিময় কৰা হয়। কাৰ মাধ্যমত বিনিময় কৰিব লাগিব? মুদ্ৰাৰ মাধ্যমত বিনিময় কৰিব লাগিব। আৰু এইখিনি যেতিয়া এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ সঞ্চালিত হয়, তেতিয়া তাক মুদ্ৰাগত প্ৰবাহ বুলি কোৱা হয়। হ'ল, অৰ্থনীতিত উৎপাদন হোৱা দ্ৰব্য আৰু সেৱাখিনিক মুদ্ৰাৰ মাধ্যমত বিনিময় কৰাৰ ফলত যিটো প্ৰবাহ ঘটিব, তাক মুদ্ৰাগত প্ৰবাহ বুলি কোৱা হ'ব। বুজি পালানে? এইকেইটা কথা জানি ল'লে আমি আয়ৰ চক্ৰীয় প্ৰবাহটো পঢ়াত অলপ সহজ হ'ব বুলি মই ভাবোঁ। এতিয়া আমি আয়ৰ চক্ৰীয় প্ৰবাহলৈ আহোঁ। আয়ৰ চক্ৰীয় প্ৰবাহ যিটো এক্সামৰ কাৰণে এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, নহয়নে? তোমালোকে প্ৰিভিয়াছ যোনখন কুৱেশ্যন পেপাৰে নোচোৱা কিয়, তাত আয়ৰ চক্ৰীয় প্ৰবাহৰ বিষয়ে 2 মাৰ্কছৰ কাৰণে হওক বা 4 মাৰ্কছৰ কাৰণে হওক কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে। 2023 4 মাৰ্কছৰ কাৰণে এই আয়ৰ চক্ৰীয় প্ৰবাহৰ ধাৰণাটো লিখিবলৈ আহিছিলে, সেয়েহে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। কুৱেশ্যনটো এনেদৰে হ'ব পাৰে, আয়ৰ চক্ৰীয় প্ৰবাহৰ ধাৰণাটো চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা বা এনেদৰে আহিব পাৰে, দ্বিখণ্ডৰ অৰ্থনীতিৰ ৰাষ্ট্ৰীয় আয়ৰ চক্ৰীয় প্ৰবাহৰ বিষয়ে ব্যাখ্যা কৰা। এইদৰে হওক বা এইদৰে হওক, একেটা আনচাৰেই হ'ব। ঠিক আছে, উত্তৰটো কি হ'ব? সাধাৰণতে অৰ্থনীতিৰ এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ আয় আৰু সম্পদ প্ৰবাহিত হৈ থাকে। কি হয়? আয় আৰু সম্পদ প্ৰবাহিত হৈ থাকে এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ। হ'ল, আৰু এনে প্ৰবাহ চক্ৰাকাৰে এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ গতি কৰে, মানে চক্ৰাকাৰে ঘূৰি থাকে, মানে একেভাগে হৈয়ে থাকে। সেইকাৰণে তাক আয়ৰ চক্ৰীয় প্ৰবাহ বুলি কয়। চক্ৰাকাৰে হয় কাৰণে চক্ৰীয় প্ৰবাহ হ'ব। ঠিক আছেনে? সাধাৰণতে এটা সৰল অৰ্থনীতিত 2টা খণ্ড থাকে। আমি খণ্ড কেইটা পাইছিলোঁ? 4টা পাইছিলোঁ, কিন্তু সৰল অৰ্থনীতিত কি হ'ব? 2টা খণ্ড আছে বুলি কৈছে। সেয়া হ'ল এটা ঘৰুৱা খণ্ড আৰু আনটো ঔদ্যোগিক খণ্ড। এতিয়া চিত্ৰটোলৈ মন কৰা, ভালদৰে মন কৰিবা। এইটো আয়ৰ চক্ৰীয় প্ৰবাহৰ চিত্ৰ হয়। ইয়াত 2টা খণ্ড থাকিব, এটা হৈছে ঘৰুৱা খণ্ড আৰু আনটো হৈছে উদ্যোগ খণ্ড। হ'লে ঘৰুৱা খণ্ডই কি কৰিব? যে উৎপাদনৰ যিখিনি উপাদান, সেইখিনি উৎপাদনৰ উপাদানখিনি ঘৰুৱা খণ্ডই উদ্যোগ খণ্ডলৈ যোগান ধৰিব। হ'ল, দেখিছানে? কাৰ চিনডাল ক'লৈ গৈছে? ঘৰুৱা খণ্ডৰ পৰা উদ্যোগ খণ্ডলৈ গৈ আছে, বা উৎপাদনী খণ্ডলৈ গৈ আছে, বা ঔদ্যোগিক খণ্ডলৈ গৈ আছে। দেখিছানে? উপাদান মানে কি হ'ব? উৎপাদনৰ উপাদানত কি সোমাব? ভূমি, শ্ৰম, কেঁচামাল ইত্যাদিসমূহ কি হ'ব? উদ্যোগ খণ্ডলৈ ঘৰুৱা খণ্ডই যোগান ধৰিব। হয়নে? সেই উদ্যোগ খণ্ডই যে এই উপাদানখিনি ল'লে, তাৰ বিনিময়ত উদ্যোগ খণ্ডই ঘৰুৱা খণ্ডক কি কৰিব? পাৰিশ্ৰমিক প্ৰদান কৰিব। এই পাৰিশ্ৰমিকত সোমাব খাজানা, মজুৰি এটচেট্ৰা, মানে ইত্যাদি এইবোৰ সোমাব। আৰু ঘৰুৱা খণ্ডই
ঘৰুৱা খণ্ডই উপাদানসমূহ যোগান ধৰিব, তাৰ বিনিময়ত উদ্যোগ খণ্ডই ঘৰুৱা খণ্ডলৈ পাৰিশ্ৰমিক বা পইচা প্ৰদান কৰিব। ঠিক আছে। এতিয়া উদ্যোগ খণ্ডলৈ আহা। উদ্যোগ খণ্ডই কি কৰিব, ঘৰুৱা খণ্ডৰ পৰা যিখিনি কেঁচামাল ল'ব বা যিখিনি উপাদান ল'ব, সেইখিনি উপাদান ব্যৱহাৰ কৰি যিকোনো ধৰণৰ উৎপাদিত দ্ৰব্য উৎপাদন কৰিব। হ'ল। সেই উৎপাদন কৰা দ্ৰব্যখিনি কি কৰিব, উদ্যোগ খণ্ডই আকৌ ঘৰুৱা খণ্ডকে বিক্ৰী কৰিব। দেখিছানে? ইয়াত দেখিছানে কি লিখিছে, উৎপাদিত দ্ৰব্যৰ বিক্ৰী কৰিব। কি কৰিব, উদ্যোগ খণ্ডই ঘৰুৱা খণ্ডক উৎপাদিত দ্ৰব্যৰ বিক্ৰী কৰিব। এই কাৰচিনকেইডাল দেখিছা নহয়, এইকেইডালেই এই ধাৰণাটোৰ মষ্ট ইম্পৰ্টেণ্ট হয়। এই ঘৰুৱা খণ্ডই উদ্যোগ খণ্ডৰ পৰা যে উৎপাদিত দ্ৰব্যখিনি কিনিলে, তাৰ বিনিময়ত ঘৰুৱা খণ্ডই উদ্যোগ খণ্ডক কি কৰিব, মূল্য পৰিশোধ কৰিব, মানে পইচা দিব। ফ্ৰীকে উদ্যোগ খণ্ডৰ পৰা বস্তু পাব জানো? নাপাব। ঘৰুৱা খণ্ডই সেইকাৰণে কি কৰিব, উদ্যোগ খণ্ডক মূল্য পৰিশোধ কৰিব। এনেদৰে অৰ্থনীতিত আয় আৰু সম্পদসমূহ কি হ'ব, প্ৰবাহিত হৈ থাকিব, আৰু ইয়াকে আয়ৰ চক্ৰীয় প্ৰবাহ বুলি কোৱা হ'ব। এইটোৱে হৈছে আয়ৰ চক্ৰীয় প্ৰবাহৰ চিত্ৰ। হ'ল। এটা উদাহৰণৰ সহায়ত মই তোমালোকক বুজাবলৈ বিচাৰিম। ধৰি লোৱা ঘৰুৱা খণ্ডত, এক্সাম্পল, ধৰি লোৱা ঘৰুৱা খণ্ডত কুঁহিয়াৰ উৎপাদন হয়। ঠিক আছে। আৰু উদ্যোগ খণ্ডই কি কৰিব, চেনি প্ৰস্তুত কৰিব। তোমালোকে জানাই কুঁহিয়াৰৰ পৰা চেনি হয়, হয়নে? উদ্যোগটো হৈছে চেনিৰ উদ্যোগ, আৰু ঘৰুৱা খণ্ডই কি কৰিব, কুঁহিয়াৰ প্ৰস্তুত কৰিব, উৎপাদন কৰিব। এতিয়া ঘৰুৱা খণ্ডই উদ্যোগ খণ্ডলৈ কি কৰিব, কুঁহিয়াৰৰ যোগান ধৰিব, তেতিয়াহে কুঁহিয়াৰৰ পৰা চেনি প্ৰস্তুত হ'ব, হয়নে? এতিয়া কি কৰিব, ঘৰুৱা খণ্ডই উদ্যোগ খণ্ডলৈ কুঁহিয়াৰখিনি প্ৰেৰণ কৰিলে, হ'লনে? সেই কুঁহিয়াৰখিনি দিয়াৰ বিনিময়ত উদ্যোগ খণ্ডই ঘৰুৱা খণ্ডক পইচা দিব। হ'ল। কাৰণ ঘৰুৱা খণ্ডইতো উদ্যোগ খণ্ডক ফ্ৰীকে কুঁহিয়াৰখিনি দি নিদিয়ে। বুজি পালা? এতিয়া উদ্যোগ খণ্ডত কি হ'ব, উদ্যোগ খণ্ডই ঘৰুৱা খণ্ডৰ পৰা কুঁহিয়াৰখিনি লৈ মেলি কি কৰিব, উদ্যোগ খণ্ডত চেনি প্ৰস্তুত কৰিলে, আৰু সেই চেনিখিনি উদ্যোগ খণ্ডই কেলৈ প্ৰস্তুত কৰিব, বিক্ৰী কৰিবৰ কাৰণেতো প্ৰস্তুত কৰিব, হয়নে? বা উৎপাদন কৰিব। সেইকাৰণে উদ্যোগ খণ্ডই যেতিয়া চেনিখিনি উৎপাদন কৰিব, সেই চেনিখিনি কি কৰিব, আকৌ পুনৰ ঘৰুৱা খণ্ডকে বিক্ৰী কৰিব। হ'ল। ঘৰুৱা খণ্ডক বিক্ৰী যেতিয়া কৰিব, বিক্ৰী কৰিলে ঘৰুৱা খণ্ডক উদ্যোগ খণ্ডই ফ্ৰীকে দিব জানো চেনিখিনি? নিদিব। সেই চেনিখিনি লোৱাৰ কাৰণে ঘৰুৱা খণ্ডই উদ্যোগ খণ্ডক কি কৰিব, পইচা দিব। এনেদৰে নীতিত কি হ'ব, আয় আৰু সম্পদবোৰ প্ৰবাহিত হৈ থাকিব, আৰু এনেদৰে প্ৰবাহিত হৈ থকাকে কি ক'ব, আয়ৰ চক্ৰীয় প্ৰবাহ বুলি ক'ব। এতিয়া নিশ্চয় বুজি পাইছা। উদাহৰণৰ সহায়ত বুজাই দিলে বুজি পোৱাটো অলপ সহজ হয়, সেইকাৰণে উদাহৰণ এটা দিয়াৰ মই চেষ্টা কৰিছোঁ। এতিয়া কুঁহিয়াৰ আৰু চেনি ল'ব পাৰা, আৰু বেলেগ উদাহৰণো ল'ব পাৰা। কি ল'বা, বাঁহ ল'ব পাৰা। বাঁহৰ পৰা কি প্ৰস্তুত হয়, কাগজ। এনেদৰে তোমালোকে বেলেগ বেলেগ উদাহৰণৰ সহায়ত আয়ৰ চক্ৰীয় প্ৰবাহৰ ধাৰণাটো ব্যাখ্যা কৰিব পাৰিবা। নিশ্চয় বুজি পালা। ধন্যবাদ।